নমস্কাৰ, ৰন্ধলি গহনাৰ ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম। মই স্বপন বনিয়া। বহুতে মোলৈ ফোন কৰি আছে যে আপোনাৰ দোকানখন ক'ত আৰু কোনখিনিত, নগাঁও বাইপাছৰ কোনখিনি জেগাত। চ' মই ভিডিঅ'টো কৰিছোঁ এইটো কাৰণে, ডিজাইন দেখাবৰ কাৰণে নহয়, মোৰ লোকেশ্যনটো দেখাব বিচাৰিছোঁ। এইটো নগাঁও বাইপাছ, একদম লগতে চাওক। এইটো নগাঁও বাইপাছ আৰু এইটো ৰন্ধলি গহনাৰ মই এৰ'চিন দি থৈছোঁ। আৰু এইটো ৰন্ধলি গাঁৱলৈ সোমোৱাৰ যিটো তোৰণ, এইটো তোৰণটো অলৰেডি ধুনীয়া হৈ উঠিছে কালাৰ কৰি দিয়াৰ পিছত, আৰু দুইফালে দুটা আছে। আৰু এইটো নগাঁও বাইপাছ একদম কাষতে আপোনালোক আহিব। আৰু সেইখনে হৈছে মোৰ দোকান। আৰু ইয়াৰ পৰা খুব বেছি 30-40 খোজমান আহিব লাগে। আৰু সেইখিনিতে যোনখিনিতে আপোনালোকে ৰ'ব মানে সোমাব, সেইখিনিৰ পৰা আপোনালোকে গাড়ীবোৰ ইফালেও ঘূৰাব পাৰিব, সিফালেও ঘূৰাব পাৰিব, মানে দুইফালৰ পৰা ইউ টাৰ্ণ ল'ব পাৰিব। চ' আপোনালোক আহিব মোৰ শ্ব'ৰুমখনলৈ। আৰু একদম নগাঁও বাইপাছৰ একদম কাষতে। আৰু এইখনে হৈছে মোৰ ৰন্ধলি গহনাৰ শ্ব'ৰুমখন। ঠিক আছে, গতিকে আপোনালোকে বহুতে সুধি আছিল, ফোন কৰি আছিল। চ' মই এড্ৰেছটো দি দিলোঁ, আৰু আপোনালোকে অনলাইন যোগেও গহনাসমূহ অৰ্ডাৰ কৰিব পাৰিব।